হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি আকৌ গৈছিলোঁ মামাৰ ঘৰলৈ, যিহেতু অহা 20 তাৰিখে মামাৰ ঘৰত তুলনি বিয়া আছে মামাৰ ছোৱালীজনী। আৰু এইফালে সৰু মামীৰ ঘৰত জলফাইখিনি বইল কৰিছে, মানে আচাৰ দিবৰ কাৰণে। মই সেয়ে অলপ মানে কাটি দিছোঁ জলফাইখিনি। তাৰপাছত গ'লোঁ ডাঙৰ মামাৰ শাক পাচলিৰ বাৰীখনত। আপোনালোকে আগৰ মিনি ব্লগটো চালেই চাগে। আৰু ইফালে লাই শাক অলপ লৈ লৈছোঁ আৰু ধনিয়া, যিহেতু মায়ে খুজি পঠাইছে। আৰু এয়া সৰু মামাৰ ঘৰত আকৌ আহিলোঁ। এয়া এল'ভেৰা গছজোপা ইমান ধুনীয়া হৈছে দেখিছেনে। মই পুলি এটা খুজিলোঁ ভণ্টিক, তাই এয়া কাটি দিছে। তাৰপাছত আমি ঘৰ আহিব ওলালোঁ। ঘৰ আহি মেলি আকৌ গ'লোঁ, যিহেতু এয়া ভাইটিৰ বাৰ্থডে আছিলে। ফিল্ডত গোটেই মানে ল'ৰা ছোৱালী কিবা খুৱাই বোলে। তাৰপাছত ইফালে দোকানৰ পৰা লৈ ল'লোঁ। তাৰপাছত গ'লোঁ আমি ফিল্ড, ৰিতিকা আৰু মই। এইফালে দেখিছেনে, তাই লৈ লৈছে হাতত পলিথিনটো। তাৰপাছত এতিয়া আমি পামগৈ ফিল্ড, যিহেতু বেছি দূৰ নহয়েই, সদায় আহি থাকোঁ যে ফিল্ডখনলৈ, বেছি দূৰ নালাগে। তাৰপাছত এয়া পালোঁহি। তাৰপাছত গোটেই ল'ৰা ছোৱালী মিলি গৈছোঁ আৰু একে ঠাইতে মানে খাম বুলি। আৰু এইফালে ৰিতিকাই মোক দিছে আৰু এইফালে গালি দিছে দেখিছেনে। মই ভিডিঅ' কৰিছোঁ যে ল'ব নোৱাৰো নেকি জল্দি বুলি মোক গালি দিছে। তাৰপাছত এয়া প্ৰিয়ংকাই ল'ৰাবিলাকক দি দিছে আৰু ইফালে ৰিতিকাই দি দিছে ছোৱালীবিলাকক। আৰু মোক দিব লৈছে, মই কি কৰিম, খুৱাই দিয়া বুলি ক'লোঁ। আৰু এইফালে মোক তাই খুৱাই দিছে দেখিছেনে। তাৰপাছত এইফালে ৰিতিকাই খাই লৈছে লাষ্টত সকলোকে দি মেলি, এয়া দেখিছেনে। আৰু খোৱা মেলা শেষ হৈ আমি ঘৰ আহিব ওলালোঁ আৰু এনেকৈয়ে অলপ এনজয় কৰিলোঁ। আৰু তাৰপাছত আজিলৈ ইমানেই, বাই।